আমাৰ ছাৰ বৰ্ডলৈ ছাৰ নতুনকে এখন পাৰ্ক বনাইছে আজি বোলো সোমাই যাওঁ বহুত ডাঙৰ আছিলে ন গছজোপা Hello guys, welcome back to our channel 18 Mixture. আজি মই আপোনালোকক আদাবাৰীত এখন পাৰ্ক খুলিছে পাৰ্কখনলৈ লৈ যাম আপোনালোকে ভিডিওটো চাই থাকিবচোন কিনো হয় আমাৰ আজিৰ ভিডিওটোত এয়া চাও কিমান ধুনিয়া হয় পাৰ্কখন একচুয়ালি আমি বহু দিনৰ পৰা আহিম বুলি ভাবি আছিলো কিন্তু আহিবলৈ সময় মিলাব পৰা নাছিলো আজি এটো সাইডে আহোতে ভাবিলো আপোনালোকৰ কাৰণে এটা ব্লগ বনাও যেহেতু আমি আহিছো আপোনালোককনো কেনেকৈ নেদেখাকে থাকো হেতু কাৰণে আপোনালোকৰ কাৰণে এটা ধুনিয়াকে ব্লগ বনালো আপোনালোকেও আহিব পাৰে ইয়ালে কি সুন্দৰকৈ বাহেৰে সজাইছে বাহ হয় এটো বেম্বো উডেৰে বনাইছে
তো এতিয়া আমি ওপৰলৈ গৈ আছোঁ ওপৰত বহিবলৈ ষ্টেপো দিয়া আছে ধুনীয়াকৈ বহিলেও বহিব পাৰি আৰু থিয় হ'লেও থিয় হৈ থাকিব পাৰিবা আৰু এয়া হৈছে চেঞ্জিং ৰুম আৰু সেইটো এম্পি থিয়েটাৰ হয় তাত ধুনীয়াকৈ ইভেণ্টবোৰ হয় আৰু এই দুখন ষ্টেপবোৰ যে দি আছে তাত বহি পেলাই মানুহে চাব পাৰিব আৰু এবাৰ আপোনালোকক ওপৰৰ পৰা পাৰ্কখনৰ ভিউটো দেখুৱাইছোঁ চাওক কিমান ধুনীয়া হয় পাৰ্কখনৰ ভিউটো একচুৱেলি ইয়াত ড্ৰামা নাইবা কিবা তেনেকুৱা কালচাৰেল ইভেণ্টবোৰ হ'লেতো ধুনীয়াকৈ চাব পাৰি আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাব লগতে চেনেলটো লাইক শ্বেয়াৰ আৰু যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব